Hi everyone. সকলোকে স্বাগতম জনাইছো মোৰ চেনেলটোলৈ। আশা কৰো সকলোবোৰ ভালে আছে। আজি মই এটা ভিডিও লৈ আহিছো, চাদৰৰ দহি বটা ভিডিও। আগতে এনেকুৱা ভিডিও এটা দিছিলো, কিন্তু এইটো অলপ বেলেগ ধৰণৰ হয়। ভিডিওটি সহজে বুজি পোৱাকৈ দিবলৈ চেষ্টা কৰিছো। আশা কৰো সকলোৱে শেষলৈ চাব আৰু শেষত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কেনে লাগিল। প্ৰথমতে মই মোৰ চেনেলটো জয়েন হোৱা সকলোকে মই বহুত ধন্যবাদ জনাইছো। আৰু যিসকলে এতিয়া চেনেলটো সাবস্ক্ৰাইব কৰা নাই সেইসকলক প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব, যাতে আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আগতীয়াকৈ পায়। বলক তেন্তে আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। মই দহি গাঁঠিব লোৱা চাদৰখন এইখন। প্ৰথমে মই চাদৰৰ মূৰটো চিলাই লৈছোঁ। তাৰপিছত কাপোৰৰ ৰঙৰ লগত মিলাকৈ সূতা লৈছোঁ। যিহেতু কাপোৰৰ ৰং ৰঙা, সেয়ে মই ৰঙা সূতাটো লৈছোঁ আৰু বগা আৰু মুগা ৰঙৰ সূতাটো লৈছোঁ। প্ৰথমে সূতাখিনি মই এনেদৰে লৈছোঁ আৰু এতিয়া বেজীৰ সহায়ত গাঁঠি দি ল'ম। ইয়াতে 2টা বা 3টা গাঁঠি দিব লাগিব। পিছত আমি সূতাখিনি এনেদৰে লৈ ইয়াতে 2টা গাঁঠি দিম। তাৰপিছত দুয়োখিনি সূতা লগাই আকৌ সেই সূতাৰ 2টা মূৰেৰে গাঁঠি দি ল'ম। এই 2টা মূৰেৰে গাঁঠি দি ল'ম। এনেকৈ 2টা গাঁঠি দিম। আপোনালোকে নিশ্চয় বুজি পাইছে। আৰু ইয়াৰ পিছত এইখিনি কাটি আনকেইটা টুপৰ লগত মিলাই ল'ম। আমি সমান কৰি কাটি ল'ম। এই বাকীকেইটা মই এনেদৰে গাঁঠিম।
ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ পুনৰ লগ পাম আন এটি ভিডিঅ'তে আজিলৈ আহিছে তেন্তে বাই বাই